Hey, hi guys. আজি এখন বস্তু লৈ আহিলো চাওক এইটো টাটা পাৱাৰ সোলাৰ এখন লৈ আহিলো টাটা পাৱাৰ সোলাৰ এই সোলাৰখন আপুনি মাত্ৰ পাবলৈ গ'লে 8,123 টকাত পাব ইয়াত লিখা আছে 8,123 টকা কিন্তু এইটো আৰু আমাৰ একচুৱেল মূল্যটো হৈছে 1,27,490 কিন্তু আমি যদি হয় কিন্তু সেইটো কৃষি বিভাগৰ 28,000 টকাত আপোনাৰ 8,123 টকাত আপোনাক দিব আৰু এই ক্ষেত্ৰত আপুনি 85% ৰেহাই পাব ইয়াৰ লগতে আপুনি যোগাযোগ কৰিব পাৰিব অসমৰ যি কৃষি বিভাগ আছে আপোনাৰ নিজৰ এৰিয়াত কৃষি বিভাগ যিখন আছে সেই বিভাগটোৰ লগত আপুনি গৈ পেলাই যোগাযোগ কৰিলে ইয়াৰ ভিতৰত আপুনি কিবা ইনফৰ্মেশ্যন পাব ৰাইট ইনফৰ্মেশ্যন আৰু আপুনি তাৰ পৰা এটা ফৰ্ম ফিল আপ কৰি জমা দিলে কৃষি বিভাগৰ হাতত আপুনি এই পাৱাৰ পখন ঘৰত ল'ব পাৰিব কিন্তু আপুনি ইয়াত যিটো মই কেলেণ্ডাৰ দেখাই আছোঁ সেই কেলেণ্ডাৰখনৰ একচুৱেল অৰিজিনেল বস্তুটো মই আপোনাক দেখুৱাম ঠিক আছে এইফালে আহক একচুৱেল যিটো আপোনাৰ হেৰি প্লান্ট হয় এইটো হয় আপোনালোকৰ যিটো হয় 6টা ডিছ চাওক ইয়াত 6টা ডিছ আছে লগত এনেকুৱা ধৰণৰ আপুনি লগাই দিব সিহঁতে গৈ পেলাই ফিটিং কৰি দিব এই ধৰণৰ বহুত ডাঙৰ হয় এইটো বস্তু বহুত ডাঙৰ আপুনি ল'ব পাৰে নিজৰ মানে বহুত ভাল হ'ব নিজৰ বহুত মাটি আপোনাৰ কাম কৰিব ইয়াৰ লগত এই চ'লাৰ প্লেটখন দিয়াৰ লগতে চ'লাৰ প্লেটখনৰ লগতে আপোনাৰ দিব এনেকুৱা এটা পাৱাৰ পাম্প দিব এই পাম্পখন দিব এই পাম্পখন আপোনালোকৰ ব্যৱস্থা কৰি দিব এটা ফিটিং চিটিং কৰা চব সিহঁতৰ থাকিব কৃষি বিভাগৰ আপুনি জাষ্ট 8,000 টকাৰ এখন ড্ৰাফ্ট কাটিব লাগিব ড্ৰাফ্ট কাটি ফৰ্মখন জমা দিব লাগিব ইয়াত সিহঁতৰ এই আপোনাৰ 8,000 টকাৰ ড্ৰাফ্ট পাতি জমা দিয়াৰ লগে লগে আপোনাৰ এইখন বস্তু আপোনাৰ পাই যোৱাৰ পিছত বাকী যিটো আপুনি বৰিং কৰিব লাগিব বৰিংটো কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব বৰিঙৰ যিটো আপুনি নিজে বৰিংটো আগতে কৰি থাকিলে বা কৰাৰ পিছত এইটো বাউচাৰ এখন বনাব লাগিব ঠিক আছে সেই বাউচাৰখন বনাই বাউচাৰখন যদি কৃষি বিভাগৰ লগত আপুনি এইটো জমা দিয়াৰ পিছত আপোনালোকে সেই পইচাখিনি আকৌ ৰিটাৰ্ণ কৰি দিব ঠিক আছে যিমান আপোনাৰ যিটো মানে খৰচ হ'ল আপোনাৰ হেৰি কৰোঁতে বৰিংটো কৰোঁতে যিমান টকা খৰচ হয় ধৰক আপোনাৰ 20,000 টকা খৰচ হ'ল বৰিং এটা কৰাত আপুনি তাৰ পৰা 85% আকৌ ৰিটাৰ্ণ পাই যাব এইখন বস্তু পাব 28,000 টকাত আৰু যিটো বৰিং কৰিব বৰিঙত যিটো পইচা হ'ব যিমান 1,000 টকা হয় তাৰ 85% ৰিটাৰ্ণ পাই যাব তো এইটো দাদা এইটো কি কোম্পানী হয় টাটা চ'লাৰ পাৱাৰ কোম্পানী হয় দাদা আহিছে ইয়াত দাদা জানে এইটো ল'ব হ'লে কি কৰিব লাগিব এইটো ল'ব হ'লে ক'ত কি যোগাযোগ কেনেকুৱা কৰিব লাগিব এগ্ৰিকালচাৰ অফিচত যোগাযোগ কৰিব লাগিব এগ্ৰিকালচাৰ অফিচ মানে ডিষ্ট্ৰিক্টত নে আপোনাৰ নিজৰ এৰিয়া ধৰক নিজৰ সমষ্টিতে কৰিব পাৰিব চব সমষ্টিতে বেলেগ বেলেগ ইয়াৰ মানে হেৰি আছে চিষ্টেমবিলাক বেলেগ বেলেগ আছে মেচিন বেলেগ আছে ডিষ্ট্ৰিক্টত আমাৰ টাটা চ'লাৰ পাৱাৰ আছে চ' বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ হ'ব পাৰে কিন্তু শোণিতপুৰ ডিষ্ট্ৰিক্টত টাটা চ'লাৰ পাৱাৰটো দিয়া হৈ আছে আৰু ইয়াত মই অলৰেডি আপোনাক ক'লোঁ যে মই যিটো শুনিছোঁ মানে ইয়াত যিটো পইচা ৰিটাৰ্ণ 85% ৰিটাৰ্ণ কৰিব যিটো মানে বৰিঙৰ পইচাটো সেইটো কথা 75% ৰিটাৰ্ণ কৰিব বুলি কৈছে চ' আপোনালোকে 20,000 টকা খৰচ দিছোঁ হয় বৰিং 20,000 বা 30,000 টকা খৰচ হয় তাৰ 75% আকৌ ৰিটাৰ্ণ পাই যাব আৰু এইটো 1 লাখ কিমান টকা আছে 87,000 টকা বস্তু হয় 1,87,000 টকা হয় কিন্তু এইটো আপুনি পাই যাব মাত্ৰ 28,000 মাত্ৰ অনলি 28,000 টকাত 8,000 চামথিং হয় গতিকে 1,87,000 টকাৰ বস্তুটো আপুনি অনলি পাব কিমান 8,123 টকাত পাব গতিকে মই মোৰ মতে এইটো বস্তু বহুত ভাল যোনে যোনে আপোনালোকে খেতি বাতি কৰে বা পাৱাৰ পাম্পৰ দৰকাৰ আছে যাত হেৰি লাইনৰ সুবিধা নাই ইলেক্ট্ৰিচিটি সুবিধা নাই সেইসকলে এইটো লোৱাটো মোৰ মতে জৰুৰী আৰু লগতে বড়ো খেতিৰ বৰিঙৰ কাৰণে আপোনাৰ 1,000 টকাৰ তাৰমানে 75% পাব 16,000 টকা সিহঁতে ৰিটাৰ্ণ পাব আপুনি যিটো বৰিং কৰিব সেইটো আকৌ ৰিটাৰ্ণ দি দিব 75% ৰিটাৰ্ণ দিলে আপোনাৰ কিমান টকা যাব গতিকে ক'ব লাগিব এইটো একদম নগণ্য মূল্যত আপুনি পাই আছে একদম কম মূল্য 12,000 টকা মানত পাই আছে গতিকে এই বস্তুটো লোৱা মোৰ মতে খেতিয়কসকল অসমৰ যিমান খেতিয়ক আছে চবে মানে নিজৰ নিজৰ এখন পথাৰত কমচে কম এখন পথাৰত এখন চ'লাৰ হ'ব লাগে মোৰ মতে তেতিয়াহ'লে কি হ'ব আগৰ আশে পাশে যিমান মানুহে ভুৱা কৰে বা বাহুদান কৰে সিহঁতে খেতিটো কৰাত সুবিধা হ'ব ইমান সহজ ইমান অফাৰত মানে বস্তু গতিকে মই ভাবিলোঁ আপোনালোকে এইটো ভিডিঅ'ৰ পৰা আপোনালোকে এটা ভাল ইনফৰ্মেশ্যন পাইছে আৰু সেইটো চ'লাৰটো লোৱাৰ ব্যৱস্থা কৰিব বুলি ভাবিছোঁ আৰু ইয়াত বেছি কণ্ট্ৰলাৰ হয় এইটো বেটাৰী চেটাৰী দিয়া নহ'ব আপোনাক খালি এইটো কণ্ট্ৰলাৰ হ'ব এইটো আপোনাৰ যিটো ডিছ হয় প্লেটটো হয় চ'লাৰ প্লেটটো হয় এই প্লেটটো ইয়াৰ পৰা সিহঁতে কানেকশ্যন চব সিহঁতে কৰি দিব কোম্পানীৰ পৰা এই বেনাৰটো দেখাই দিবা দিব এইখিনি দিব দিব চব দিব আপোনাৰ সেইখিনি দিব মটৰ পাইপ চব সিহঁতৰ
চব যিমান লাগে আপোনাক এইফালে এইটো কিমান দিয়ে এটা যিমান লাগে আপোনাৰ বইনটো সেইটো হিচাপত দিব গতিকে এইটো হৈছে কণ্ট্ৰলাৰ হয় আপোনাৰ বেটাৰী চেটাৰী কানেকশ্যন নিদিয়ে কোম্পানীৰ ফালৰ পৰা এইটো কণ্ট্ৰলাৰ দিব কিন্তু যদি আপুনি বেটাৰী নিজৰ ফালৰ পৰা কানেকশ্যন কৰিব পাৰে বা খুজি আপোনাৰ দৰকাৰ পৰে লগাব পাৰিব গতিকে মোৰ মতে এইটো বহুত ভাল এটা অফাৰ আপুনি কৃষি বিভাগৰ পৰা ল'ব পাৰে এতিয়া যদি আপোনালোকে নলয় এনেকুৱা ধৰণৰ সুবিধা বহুত কমে আহে গতিকে মই আশা কৰোঁ যে আপোনালোকে এই বস্তুটো কমচে কম এজন খেতিয়ক হ'লে এটা পথাৰত এটা গাঁৱৰ এটা হ'লে প্ৰজেক্ট লগাওক মই এইটো বস্তু বেংগলত বহুত চাই আহিছোঁ বেংগলত বহুত আছে প্ৰত্যেক পথাৰত 2-3টাকৈ প্ৰজেক্ট থাকে গতিকে আশা কৰোঁ এইটো ভিডিঅ'ৰ আপোনালোকে ভাল এটা ইনফৰ্মেশ্যন পাইছে দুই ইনফৰ্মেশ্যন আপোনাৰ ভাল লাগে এনেধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে চাব বিচাৰে ল'ব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব যাতে বেলেগ গোটেই মানুহ আপোনাৰ বন্ধুসকলে বা অসমৰ বিভিন্ন খেতিয়কসকলে এই ভিডিঅ'টো প্ৰায় ইনফৰ্মেশ্যনটো পায় আৰু কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে চ' যিটো মূল্যসূচী অলপ জনাই দিব কাৰণ এইকাৰণে মই কৈছোঁ যোৱা মাহত আমাৰ एकदम बाजे